প্ৰভু নৰসিংহ নামৰ এই দিহানামৰ কেছেটটি উন্মোচন কৰিবলৈ আৰম্ভ কৰা এই কথাটোৱে মোক বৰ আনন্দিত কৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নাম ধৰ্ম যি প্ৰচাৰ কৰিছিল, সেই নাম ধৰ্ম প্ৰচাৰ কৰাৰ যি আদৰ্শ, সেই আদৰ্শ এই দিহানামৰ যোগেদিয়ে বিশেষকৈ প্ৰচাৰ লাভ কৰিছে আৰু যুৱচামক বিশেষকৈ আকৰ্ষিত কৰিছে। গতিকে মহাপুৰুষ শংকৰ গুৰুৰ এই ধৰ্মৰ যি আদৰ্শ, এই আদৰ্শ দিহানাম যোগেদিয়ে বিশেষভাৱে প্ৰচাৰ লাভ কৰি আৰু ব্যাপক প্ৰচাৰ হ'ব, এইটো বিশেষ প্ৰশংসনীয়। গতিকে মই পৰেশ বৰা যি উদ্যোগ লৈছে এই কেছেটটি উন্মোচন কৰিবৰ কাৰণে, মই তেওঁৰ প্ৰচেষ্টাক শলাগ লৈছোঁ আৰু উদ্যোক্তা যিসকল আছে তেওঁৰ সহযোগী, সেইসকলৰ প্ৰচেষ্টাক মই বিশেষভাৱে প্ৰশংসা কৰিছোঁ আৰু মই এই কেছেটটি বিশেষ প্ৰচাৰ লাভ কৰক, ইয়াকে মই কামনা কৰিছোঁ। মোৰ ল'ৰা শ্ৰী পৰেশ বৰাই মহাপ্ৰভু নৃসিংহ মুৰাৰী লৈ পাছতোকে দিহানাম প্ৰস্তুত কৰিছে। এই গীতৰ প্ৰভাৱত সমস্ত বিশ্বৰ শান্তি হয় আৰু উঠি অহা প্ৰজন্মও সুখ পোহৰলৈ যায়। আজি এই পবিত্ৰ ক্ষণত বিশ্ববাসীৰ কুশল মংগল কামনা কৰিছোঁ। আজি আপোনালোকক জনাবলৈ পাই সঁচাকৈ আনন্দ অনুভৱ কৰিছোঁ। বৰ্চন প্ৰডাকশ্যন তথা মোৰ এজন ভাতৃপ্ৰতিম পৰেশ বৰা, তেওঁৰে এই প্ৰডাকশ্যনৰ দ্বাৰাই ইতিমধ্যে পবিত্ৰ ভাদ মাহৰ প্ৰাকখনত প্ৰভু নৃসিংহ গোসাঁইৰ ওপৰত পাছতিকৈ গীত ইতিমধ্যে দিহানাম আকাৰে ৰাইজৰ মাজলৈ আগবঢ়োৱাৰ প্ৰয়াস কৰিছে। ভালেকেইজন শিল্পীয়ে আমাৰ লগত সহযোগিতা আগবঢ়াইছে। আমি আশা কৰিছোঁ সকলোৱে যেন সাদৰে গ্ৰহণ কৰিব। মোৰ সেই ভাতৃপ্ৰতিম পৰেশ বৰাক আশীৰ্বাদ দিব। তেওঁ যি মহান উদ্দেশ্য আগত ৰাখি আপোনালোকক মাজলৈ এই নামকেইভাগি আগবঢ়াই দিছে, তেওঁক যেন প্ৰভু ভগৱন্তই সৰ্বতোপ্ৰকাৰে মঙলে ৰাখিব, এই আমাৰ কামনা। আৰু লগতে সমূহ নামপ্ৰেমী ৰাইজক আমি আহ্বান জনাইছোঁ যে এই নামকেইভাগি আপোনালোকে শ্ৰৱণ কৰিব, শ্ৰৱণ কৰি আমাক কৃতাৰ্থ কৰিব।